हेलो नमस्कार আকৌ এটা নতুন ভিডিও লৈ আইছো আপোনালোক সকলোকে মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো আজি ৰাতিপুৱাৰ পৰা ভিডিওটো আৰম্ভ কৰিছো আসলতে মানে ভাবিলো আজি এটা ব্লগে বনাই দিও আজি আমাৰ গাঁৱত আই পূজা আছে যেহেতু গটিকে মানে অকমান কাম আছিল ৰাতিপুৱাৰ পৰা সুৱা তুৱা ফেলোৱা ঘৰছৰ মুছা সাফ চিকুণ কৰা এইবোৰে আৰু তাৰ পিছত যেহেতু পূজা গটিকে আমি আজি ৰাতিপুৱা বইল ভাত খাম গটিকে ভাতটো লাগিবই মানে অফিসত যাব যেহেতু ভাত মানে আলু আৰু দালি ভাত এনেকে বইল কৰি বনালো তাৰ পিছত মই পূজাও কৰিলো এতিয়া অকমান এনে বহি আছো আৰু আজি যেহেতু মান কাম নাই আৰু এতিয়া মানে যেহেতু ৰন্ধা বাৰা এইবোৰ কাম নাই আবেলি মানতহে হ'ব সকে পূজা তেতিয়াহে ৰান্ধিব লাগিব আৰু ভালকে আৰু অকমান পিছত মই আলু সিদ্ধ ভাত খাম অকমান ভোক লাগিব নহয় আৰু মুৰটো ধুইছিলে যেহেতু চুলিখিনি শুকুৱাই নাই এনেকে অকমান ৰেষ্ট লৈ এতিয়া বহি আছো আজি ভাবিছো দিনটো কি কৰো কি নকৰো অকমান ভিডিও কৰিম চেষ্টা কৰিম ভিডিও কৰিবলৈ আপোনালোকে ভিডিওটো চাব আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব লাইক কৰিব কমেন্ট কৰিব আৰু অকমান শেয়াৰ কৰিব শেয়াৰ কৰিলেহে মানুহে গম পাব নহয় জানে যেহেতু মই নতুনকে ইউটিউবত ভিডিও দিয়া আৰম্ভ কৰিছো আৰু ভাবিছো আজি মই ব্লগ বনাম মানে সৰুকে হলে এটা ব্লগ বনাম বুলি ভাবিছো যদি বৰষুণ নিদিয়ে তো আবেলি মানত মই পূজাত যাব পাৰো যদি পূজাত যাও আপোনালোকক দেখাম চাই থাকিব ভিডিওটো फ्रेंड्स आज এটা পাৰ্সেল আহি পালে পাৰ্সেলটো হৈছে এখন বট আমাৰ যেহেতু পুখুৰী আছে পুখুৰীত মাছ মাৰিবৰ কাৰণে কেতিয়াবা মাজত যাব লগা হয় জাল ঝাল পাতিব পাৰি সুবিধা হ'বৰ কাৰণে এখন আমাৰ বট অৰ্ডাৰ কৰা হৈছিল এমাজনত আহি পালে আজি আৰু এখন আমি আসলতে খুলিলুৱে যেহেতু নতুন বস্তু আহিছে চাব মন যায় নহয় জানো থাকিব নোৱাৰো এতিয়া পাম কৰি আছে এখন পাম কৰা হলে আপোনালোকক দেখাই আছো চাই থাকিব ভিডিওটো আৰু যেতিয়া আমি পুখুৰীত নামিম আৰু উঠিম এইখনত আসলতে 3 জন উঠিব পৰা কেপাসিটি আছে তো আমি যেতিয়া পুখুৰীত উঠিম তেতিয়া আপোনালোকক নিশ্চয় দেখুৱাম কেনেকে উঠে বহুত ভাল লাগিছে কিন্তু দেই এয়া চাওক এতিয়া পাম কৰা হল আৰু কৰিব আছে আৰু লাগিব কৰিব মোটামুটি হল পাম কৰোতে অলপমান কষ্ট আছে কিন্তু আৰু এতিয়া মই ভাত খাব ওলাইছো এয়া বুট তিয়াই থৈ দিছিলো মানে কাঁচা বুট লৈছো আৰু আলু দালি বইল ভাত এনেকে আৰু খালো ভালে লাগে মোৰ বাৰু খাই এনেকে মানে কেতিয়াবা এনেকে আলু সিদ্ধ ভাত খাই ভাল লাগে নহয় যেনে কিমান আৰু মাছ মাংস এইবোৰ খাই থাকিবি তো এনেকুৱা মানে সিম্পল খানা খাই কেতিয়াবা ভালে লাগে আৰু লগে লগে মই বাচনখিনিও মাজি থৈ দিলো আৰু আমাৰ ঘৰৰ পৰা পিছফালে এনেকে ধুনীয়াকে পথাৰখন দেখিবলৈ পায় আৰু হয়তো আমাৰ পুখুৰীটো তাতে আমি বটখন চলাম আপোনালোকক দেখুৱাম যিদিনাখন চলাই আৰু এনেকুৱা এইকেইদিন ইমান বৰষুণ দি আছে এতিয়া মই ভাত পানী খাই আজৰি মই এতিয়া যাব ওলালো পূজাত প্ৰসাদ খাব মানে সময় হ'ল আৰু মাহত আগতে গৈছে মই এতিয়া যাম গৈ আছো তেনেহ'লে ববিতা লাগিছেগে আজাং যাবাই নোখোজে কাৰ বাবলি ক'ত যাবা নোখোজে নহয় কি হ'ব তো চকাৰ উত্তা এইখিনিত ইমান টাইম নাছিল কিন্তু জানা এইবাৰহে অলপ
কৰে মই এতিয়া কাপোৰখিনি মানে মেলি দিছিলোঁ যে আনিব গৈ আছোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে চাই কেনেকুৱা পালে কমেন্ট কৰি জনাব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম অতি সোনকালে তো আজিলৈ আহিছোঁ বাই বাই